বহুতৰে এটা আপত্তি আহি আছিলে কি জানেনে মই বোলে কম্বো অফাৰ অনা নাই সেইকাৰণে আজি বস্ত্ৰঘৰৰ ফালৰ পৰা মই আপোনালোকলৈ লৈ আহিছোঁ খুব এটা ধুনীয়া কম্বো অফাৰ আৰু তাৰে ভিতৰত এযোৰ কাপোৰ মই চিলেক্ট কৰি পিন্ধি দেখাইছোঁ আপোনালোকক মই পিন্ধা কালাৰটো একেবাৰে টছ কাপোৰৰ নিচিনা নহয়নে বাৰু আৰু মোৰ এই কালাৰটো খুব বেছি ভাল লাগিলে এইকেইটা হৈছে ষ্টাৰ চাইড পাৰি আৰু কাপোৰযোৰ অকমান হেভিয়ে হয় সেইকাৰণে মই আপোনালোকক পিন্ধি দেখাই দিছোঁ আপোনালোকে ডিজাইনটো যাতে পিন্ধিলে আৰু বেছি ভালকৈ বুজি উঠিব পাৰে আৰু এইখন হৈছে ফুল ফটোখন মেখেলাৰ সিমানখিনিলৈকে কাম কৰা আছে আৰু ইয়াৰ ব্লাউজ পিচটো যে আৰু বেছি ধুনীয়া এইটো চাওকচোন একেবাৰে সেমি হেভি ৱৰ্কত কাম কৰা আছে আৰু এইকেইটা আছে কালাৰ আই হোপ ইয়াৰ ভিতৰত আপোনালোকৰ মন পছন্দৰ যিকোনো দুটা কালাৰ পছন্দ হ'বই গতিকে মই আপোনালোকক কালাৰ কেইটা দেখাই দিছোঁ এবাৰ ওচৰৰ পৰা আৰু যদি আপোনালোকৰ কম্বোত কিবা কালাৰ পছন্দ হয় তেতিয়াহ'লে মোক আপোনালোকে ডাইৰেক্ট মেছেজ কৰিব বা স্ক্ৰীনত নাম্বাৰটো দি থোৱা আছে সেইটো নাম্বাৰত আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব আৰু দুযোৰ কাপোৰ বহুত কম প্ৰাইজত আপোনালোকৰ কাৰণে আজি বস্ত্ৰঘৰে লৈ আহিছে গতিকে এই অফাৰটো শেষ হোৱাৰ আগতেই আপোনালোকে জলদি বুক কৰিব কালাৰকেইটা কিন্তু বহুত বেছি ধুনীয়া হয় আই হোপ আপোনালোকৰ সকলোৰে পছন্দ হ'ব